বিহুৱতী বোৱাৰী ছিজন 2 ফাৰ্ষ্ট ৰানাৰ্ছ আপ দীপজ্যোতি দা এই কামখিনি আপুনিয়ে কৰক আৰু ধন্যবাদ ৰিম্পী আৰু ঋতুস্মিন আৰু কস্তুৰীক বাদ দি বাকী কেইগৰাকীক আকৌ এবাৰ শুভেচ্ছা দিছোঁ কস্তুৰীক শুভেচ্ছাটো হৈ গ'ল বাকীগৰাকীক শুভেচ্ছা দিছোঁ আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব যে আপোনালোকে গোটেইকেইগৰাকীয়ে বিজয়ী গীতমণি বাই বহুত আগতে কৈছে 370 পৰা আহি পেলাই আজি মঞ্চত এই 5গৰাকী থিয় হৈছে মানে সকলো বিজয়ী তাত আধা নম্বৰ 1 নম্বৰ ইফাল হ'ব পাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপোনালোক বেয়া নাছে গতিকে মানুহ কোনো বেয়া নকৰিব সকলো বিজয়ে সকলোৱে এনেকৈ বিহু নাচৰ চৰ্চা কৰি যাব এতিয়া মই নামটো ঘোষণা কৰি দিওঁ বিহুৱতী বোৱাৰী ছিজন 2ৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ হ'ল তিনিচুকীয়াৰ বোৱাৰী সীমা মৰণ শইকীয়া প্ৰয়াত ৰামদৰক যাদৱ কোঁৱৰী দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতী তিনিচুকীয়াৰ বোৱাৰী সীমা মৰাণ শইকীয়া আমি সীমা মৰাণ শইকীয়া কিছু আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ হিমালে বহুত বহুত শুভেচ্ছা হিমা ঋষিৰাজ বৰকটকী ডাঙৰীয়াক আমি এই সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ এয়া প্ৰয়াত ৰামদৰক যাদৱ কোঁৱৰী দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতীৰ সন্মান আগবঢ়োৱা হৈছে তিনিচুকীয়াৰ বোৱাৰী সীমা মৰাণ শইকীয়ালৈ আৰু এই ট্ৰফিটো আগবঢ়াইছে শশাংক সিং লগতে 50,000 টকাৰ এখন চেক আগবঢ়াব শশাংক সিং আমি